মা এতিয়া আপোনাৰ লগত অকণমান বাৰ্তালাপ কৰিম মানে অলপ কথা বতৰা পাতিম আৰু আপোনাৰ জন্ম কেতিয়া হৈছিলে? 1942 চন বুলি কয় আৰু আগতে মানে আমাৰ বাৰ্থ চাৰ্টিফিকেট নাছিলে চাগে ন? জন্ম চাৰ্টিফিকেট তেনেকৈ নাই। আমাৰ ককা গাঁৱলৈ আছিলে এই তেখেতৰ বহীখনতে মানে বহুত দিনত পাইছোঁ মই 1942 চন বুলি। 1942 চন আৰু মাহটো লিখিছিলে পাহৰিলোঁ নহয়। মানে চনটো মোৰ আছে আপোনাৰ আন্দোলন হৈছে পুলিচ মিলিটাৰী গাঁৱে গাঁৱে সোমাইছে সেইটোৱে মানে হেৰি আৰু মানে মনত আছে আৰু যে 42 চনৰ আন্দোলন মানুহে কয় আৰু ঘৰত ককাই ভাই ভাই ভনীৰ বিষয়ে ক'ব অকণমান। মোৰ ককাই এজন বাইদেউ এগৰাকী আৰু ভাই তিনিটা আৰু ককাইদেউৰ নাম কি আছিলে? ককাইদেউৰ নাম জয়ধৰ বৰা। আৰু বাইদেউৰ নামটো? বাইদেউৰ নামটো সুবৰ্ণ বৰা। সুবৰ্ণ বৰা। আৰু তাৰ পাছত হ'ল ডাঙৰ ভাইটো তেখেতৰ নামটো? ত্ৰিলোচন বৰা। ত্ৰিলোচন বৰা। আৰু তাৰ পাছৰ ভাইটোৰ নাম? তাৰ পাছৰ ভাইটোৰ নাম ৰাজেন বৰা আৰু ভণ্টিজনীৰ নাম ৰেণু বৰা আৰু সৰুটোৰ নাম বহুল বৰা। দাদাই কিবা কাম কৰিছিল নে আপোনাৰ ককাইদেউ? ক্লাছ কৰি ৰেলৱে পুলিচ কৰিছিলে RPF বুলি কয়। চাকৰি কৰি ভাল নাপালে আৰু আগতে চাকৰি কৰি বৰ বেছি ইণ্টাৰেষ্ট নাই এইবিলাক গুচি আকৌ NGC গাৰ্ড সোমালে। তাৰ পাছতো সেইটো চাকৰি নকৰিলে পৰিয়াল ঘৰত খেতি পথাৰ লাগিলে এতিয়া ঘৰৰ প্ৰতি ঘৰ সংসাৰ কৰি যাওঁ। বাকী কেইজনে কি কৰিছিলে? বাকী মাজুটোৱে সৰু মাজুটোৱে মাষ্টৰ ৰাজেন বৰা আৰু ডাঙৰ ভাইটিও চাকৰি নাই খেতি পথাৰতে জড়িত হৈ আছে। আৰু একেবাৰে যিজন সৰু তেখেতো চাকৰি কৰিছিল ন? পুলিচ বিভাগত ন? বাকী ককা আপোনাৰ গাঁওবুঢ়া আছিল ন? তেখেতৰ নামটো আছিলে কি? বংশীধৰ বৰা। আৰু দেউতাৰ নাম কি আছিলে? দেউতাৰ নাম ৰামেশ্বৰ বৰা আৰু মাৰ নাম হ'ল ফুলেশ্বৰী বৰা। বৰা হ'ব। বিয়া হোৱাৰ পাছত আপোনাৰ দেখোন আপুনি খনীয়া দেউলে বিয়া হৈছিল ন? বাকী হেৰি সৰু দেউতা আৰু শাহুৰ বিষয়ে ক'ব অকণমান। শহুৰ আছাম কোম্পানীত কাম কৰিছিলে জেগা আছিলে সেই আছাম কোম্পানীটো এতিয়া যোনটো NGC খান গৈছিলে স্কুলত গৈছিলে আকৌ আৰু ঘৰতে থাকে। তেখেতৰ নামটো কি আছিলে? শহুৰ নাম আছিলে আচল নামঘাৰ নামটো আছিলে ভাল নামটো বাপিৰাম কোঁৱৰ। কোঁৱৰ এটা ইণ্টাৰেষ্টিং নাম আছে লেণ্ডি বুলি কয় আৰু ইংলিছ নাম। বাকী হেৰি শাহুৰ নাম কি আছিলে? শাহুৰ নাম পহিলা কোঁৱৰ। স্বামীৰ বিষয়ে ক'ব অকণমান। মোৰ বিয়া হওঁতে BA পাছ কৰা নাছিল। বিয়া আনকি হেৰিটো আছিলে এই টেষ্টটো বিয়া হোৱাৰ পিছতে টেষ্টটো পাছ কৰিছে পাছ কৰিলে কিমানমান স্কুলবিলাক প্ৰাইভেট স্কুলবিলাকত কাম কৰিলে তেতিয়া মাত্ৰ দৰমহা আছিলে 60 টকা এনেকুৱা তেনেকৈ মানে গ'লে ছমাহমান। তাৰ পাছত আকৌ চাকৰি সোমাইছে আপোনাৰ স্বামীৰ বাই ভনী মানে ভাই ককাই বায়ৰে ভনীয়ে 5 গৰাকী ভাই ককাই 3 দুজন
দুজনী আছিল বাইক আছিলে আপোনাৰ নাম কি আছিলে বাইকৰ বাইদেউৰ নাম আছিলে হিমাদৈ অঁ জোৱাইগত বিয়া আছিলে ন অঁ আৰু তেখেতৰ স্বামী হ'ল সুৰেশ সুৰেশ গগৈ গগৈ বাকী আৰু আপোনাৰ বাকী আপোনাৰ ননদ ডাঙৰ ননদ নাম কি আছিলে ডাঙৰ ননদ যা শাহুৰ মানে বাইদেউ ডাঙৰ ননদ ললিতা আছিলে ন বাকী তাৰপাছত লাহৰী আছিলে তাৰপাছতে বিনোদ আৰু হেৰি হ'ল কিৰণ বিনোদ আৰু কিৰণ আৰু মানে আপোনাৰ লাহৰী বিৰ পাছত চন্দ্ৰপ্ৰভা কোঁৱৰ আছিল চন্দ্ৰপ্ৰভা আদৰি কোঁৱৰ বুলি কওঁ আমি নহয় নে তাৰপিছতে আমাৰ হ'ল একেবাৰে শেষৰ হেৰি কোঁৱৰ বুলি কয় আপুনি অতুল কুমাৰী কোঁৱৰ ভতিজী ভতিজী দেওৰজনৰ আছিল ডাঙৰ আছিলে ছোৱালী তিনিজনী সৰুজনৰ ছোৱালী তিনিজনী তেওঁ মহাবিদ্যালয়ত কাম কৰিছিলে ডাঙৰজনৰ ডাঙৰজনে PHC কাম কৰিছিলে ছোৱালী তিনিজনী আছিলে ন তেওঁলোকৰ নাম কি আছিলে ডাঙৰজনীৰ নাম পপী পাম্পি আৰু চুমলি তেতিয়া আমাৰ সৰুজন দেওৰ আছিলে ছোৱালীজনীৰ নাম মই কৈ দিছোঁ আৰু পিংকি ৰিংকি চিংকি আৰু গাগু ভাল নামবোৰ হয় হয় নাতি নাতিনীৰ বিষয়ে কম অকণ ডাঙৰটো মানে তোমাৰ হয় হয় ছোৱালীজনী আৰু যিজনী ছোৱালী এজনী ল'ৰা এটা ছোৱালী বিয়া হ'ল আপুনি আজু নাতি দেখিলে আৰু বৰ সৌভাগ্য আপুনি ল'ৰাটো পাছৰ মাজুটোৰ আপোনাৰ কি কি ল'ৰা ছোৱালী মাজুটোৰ ল'ৰা এটা আৰু সৰুজনৰ সৰুটোৰ ল'ৰা এটা ছোৱালীজনী স্বামীৰ বন্ধু আছিলে মই বুলি শুনিছিলোঁ তাকে আপুনি বন্ধু কেইজনৰ নাম কওকচোন বিভিন্ন মানে অত্যন্ত লগত ভাল আছিলে হৰিৰাম ল'ৰা স্কুল বন্ধ আছিলে স্কুলত আৰু আগতে এটা আছিলে শৰণ লোৱা বুলি কয় পূৰ্ণ গোহাঁই ন পূৰ্ণ গোহাঁই বুলি আছিলে সেইজন শৰণ লোৱা আৰু এজন আছিলে হৰিৰাম ল'ৰা হৰিৰাম ল'ৰা আপোনাৰ স্কুলত মানে বান্ধৱী আছিলে নহয় বান্ধৱী আছিলে বান্ধৱীগৰাকীৰ নাম কি আছিলে বান্ধৱী আছিলে পুনৰ দুৱাৰা বুলি ঢুকালে ন পুনৰ দুৱাৰা পুনৰদা দুৱাৰা দৰং হস্পিটেলত মঙলদৈ চাগে মঙলদৈ হস্পিটেলত দৰং হস্পিটেলত নাৰ্ছ কৰিছিলে ময়ো পাইছিলোঁ অঁ নাৰ্ছ নগ'লোঁ আপুনি হয় নেকি আৰু কি কি পাইছিলে আপুনি চাগে আৰু মেজেঙা হাইস্কুলত অসমীয়া শিক্ষয়িত্ৰীগৰাকী বিয়া কৰিলে বিয়াৰ বন্দবস্ত হোৱাৰ পিছত মোক মানে ঘৰৰ পৰা কৈছিলে মাষ্টাৰ চলোৱা বুলি আছিলে আৰু শোষণ কৰি কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছিলে মাতিছিলে চাকৰি ন আপুনি নগ'ল আৰু পূৰা নিদিলে কৰিলে ল'ৰা ছোৱালীবোৰ আছে শাহু দেৰ ননদবোৰ বহুত দূৰলে সেইকাৰণে চাকৰি দিব কম নাছিলে হয় এতিয়াহে বহুত দৰকাৰ নাৰ্ছো চাকৰি পাইছিলে নেকি আপুনি অঁ নাৰ্ছৰ চাকৰি পাইছিলোঁ আৰু এই গ্ৰাম চেফিকাৰ পাইছিলোঁ হয় আগতে বিয়াবোৰ খাবলৈ গ'লেতো মানে বিয়া নাম গাইছিলে জোৰা নাম গাইছিলে হয় নাই গোৱা হয় আৰু বাকী 15 আগষ্ট 26 জানুৱাৰীটো আপুনি পালন কৰিছিলে আগতে অঁ সেইবিলাকতো থাকেই আৰু মাষ্টৰবিলাকে একেবাৰে আমি থাকোঁ গান গাই জনগণ নায়কৰ জয় এই গানটো এইখিনিকে বনাওঁ মোৰ আপোনাৰ অঁ
মানে গোৱা হয় আৰু বাকী সৰুতে এনেই কি খেলিছিলে খেলা ধূলাটো হৈছিলে খেলা ধূলা মানে সৰুতে আগৰ খেলবিলাক তহঁতি এতিয়া বুজি নাপাবি আৰু গতিকে এইবোৰ বাঘ গৰু বুলি কয় হাইড এণ্ড চিক এনেকুৱা হাইড এণ্ড চিক বাঘ গৰু চকী খেলো হয় সেয়া তাৰপিছতে আপোনাৰ ভাওনা থিয়েটাৰ ৰাস এইবিলাকতো চাইছিলে আগতে চাইছিলোঁ ভাওনা থিয়েটাৰ আগৰ দিনত এইবোৰ বৰ ডাঙৰ হেৰি আৰু বছৰি ভাওনা গাঁৱত পাতিব ভাওনা নন্দিকাটো পাতে ৰাসো পাতে হয় আৰু হেৰি দুৰ্গা পূজা বিয়া নাথাকিব ৰাজৰ হৰিধনী আৰতিৰুলি আইদেউ পাতিব হে কৃষ্ণ কৃষ্ণ বুলি আহাৰ দেৱ ৰাইজক সেৱা আইতাই দিব মোৰ তেল মোৰ নোৱাৰো এতিয়া আমি বাকী ডাঙৰ যি আৰু জোৱাৰ বিষয়ে অকণমান ডাঙৰ যি চাকৰি তাকৰি নাই তাই মোৰ নিচিনা তাইকো মানে আগৰ চৰকাৰ ভাল ঘৰৰ পৰা কাম দিবৰ কাৰণে নাই নকৰিলে জোৱাই দিলে আছিলে পাছত কি ৰেংকটো পালেগৈ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ পালেগৈ DRDA পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ বাকী সৰু যি বৰ্তমান জাগিৰোডে ধনুষা প্ৰাথমিক বিদ্যালয়ত কাম কৰি আছে বাকী এতিয়া আপোনাৰ যি নাতি আপোনাৰতো এই বিহাৰৰ ল'ৰাৰ লগত বিয়া হৈছে হয় নহয় আপুনি এনেই হেৰি হিন্দীত ক'বলগীয়া হয় জানে নাই আপুনি এতিয়া হিন্দীৰ মাজতে লগাই আপোনাৰ পাতো আৰু কি ধৰণে পাতে কেনেকৈ পাতে আপুনি ভাত ভাত খালি ভাত খালে ভাত খালি আচ্ছা अच्छा अच्छा कैसा है अच्छा अच्छा ঠিক আছে বাকী আগতে এনেই হেৰি ভেকুলী বিয়াটো পাতিছে ন আগতে বৰষুণ নহ'লে ভেকুলী বিয়া পাতি আৰু সেই নম্বৰতে বৰষুণ হয় আছে বাকী আপুনিতো বৰ্তমান ভাইটিৰ মানে বাংলোত আছে নহয় জানো এতিয়া ইয়াত থাকি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগে বিহু অকণমান গাই থাকক বিহু নহয় অলপ চলপ প্ৰেক্টিচ আছে আৰু তেনেকৈ মানে পাহৰি যাওঁ অলপমান কল আৰু আমি যা চবেই শুনি পাতি বিহু আমাৰ আপোনাৰ বাপতি হ'ব বিহু আমাৰ আপোনাৰ বাপতি হাহন ঐ অনা নাই কোম্পানী ঐ ধাৰত বিহুৰে কঠীয়া আপুনি গজিছে ঐ আমাৰ অসমীয়াৰ প্ৰাণ বিহু বিহু বিহুতি ঐ আমাৰ বিহু তিনিটি ঐ কাতি বিহু কঙালী ঐ মাঘৰ বিহু ভোগালী ঐ বহাগতে ধেমালি কৰোঁ চেনাই লগৰী ঐ বহাগতে ধেমালি কৰোঁ বিহুলৈ ওলালোঁ গামখাৰু পিন্ধিলোঁ ঐ
পাতে কপৌ ফুল হাতত জেতুকাৰ ফুলৈ গাতে কেছে বছাৰিহা। তাৰপৰা মাছে মাৰিবলৈ মাছে মাৰিবলৈ পদুমনি দিওঁ তোমাক যাবলৈ, পদুমনি দিওঁ তোমাক যাবলৈ, পদুম বোকা পানী লাগিব গাত। ঘৰতে থাকিবাই পদুম ওলাই সোমাই ফুৰিবাই, পদুম ওলাই সোমাই ফুৰিবাই, পদুম সময় নোচাই লগাবা আমাৰ। টিপ টপ হ'ব। হ'ব। এতিয়া আমি একেলগে এতিয়া আপুনি বিয়া নাম কৰা, আমি একেলগে এতিয়া প্ৰাৰ্থনা এটি গাওঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও হৰি লৈও দাক্ষ কৰি পখিলো হেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেশে প্ৰভু এৰাওঁ। হে যদুপতি মই মোৰ মতি নজানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো হাৰ। পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজু পাদ পদ্ম মকৰন্দ আখে শৰণ পখিলো আমি। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। হে ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। কৃষ্ণ।